ডিব্ৰুগড় চহৰৰ আটাইতকৈ ডাঙৰ যি গীৰ্জাঘৰ আছে খলিয়ামাৰী, সেই গীৰ্জাঘৰৰ ভিতৰৰ আমি দৃশ্য দেখাইছোঁ। ইয়াত যথেষ্ট সংখ্যক লোক আহি ইয়াত সমবেত হয় ভগৱান যীশুৰ চৰণত শৰণাপন্ন হৈছে আৰু সকলোৱে যি সমূহীয়া যি প্ৰেয়াৰ আছে সেই প্ৰেয়াৰত অংশগ্ৰহণ কৰিছে আৰু সমূহীয়া প্ৰেয়াৰত অংশগ্ৰহণ কৰাৰ পাছত এনেদৰে ভগৱান যীশুৰ পৰা সকলোৱে আশীষ গ্ৰহণ কৰিছে। এই মুহূৰ্তত আমি গীৰ্জাঘৰৰ ভিতৰৰ আমি দৃশ্য দেখাইছোঁ। পুৱা 9 বজাৰ পৰা আৰম্ভ হোৱা যি প্ৰেয়াৰ, সেই প্ৰেয়াৰ ইতিমধ্যে শেষ হৈছে আৰু সকলোৱে ইয়াৰ পাছত এনেদৰে ভগৱান যীশুৰ পৰা আশীৰ্বাদ সকলোৱে গ্ৰহণ কৰিছে। আমি গীৰ্জাঘৰৰ ভিতৰত আমি দৃশ্য দেখাইছোঁ। এনেদৰে শিশু যীশুৰ পৰা সকলোৰে আশীৰ্বাদ গ্ৰহণ কৰিছে আৰু সকলোৱে এজন এজনকৈ শাৰী পাতি আহি ভগৱান যীশুৰ ওচৰত শৰণাপন্ন হৈ এনেদৰে আশীষ গ্ৰহণ কৰিছে। গীৰ্জাঘৰৰ ভিতৰত দৃশ্য দেখালোঁ আৰু বিশ্বপ ইতিমধ্যে যি সমূহীয়া যি প্ৰেয়াৰ, সেই প্ৰেয়াৰ ইতিমধ্যে শেষ হৈছে আৰু এনেদৰে কেৰলৰ বন্দনাৰে গীৰ্জাঘৰ মুখৰিত হৈ আছে। মই পোনপটীয়াকৈ যি যীশুৰ বন্দনা চলি আছে দেখাবৰ কাৰণে এয়া আমি ডিব্ৰুগড় গীৰ্জাঘৰৰ দৃশ্য দেখাইলোঁ আৰু যীশুৰ বন্দনাৰে আজি মুখৰিত হৈ গৈছে। আজি পবিত্ৰ বৰদিন, ভগৱান যীশুৰ যিহেতু জন্মদিন আৰু জন্মদিন। এই মুহূৰ্তত আমি ডিব্ৰুগড় গীৰ্জাঘৰৰ আমি পৰিৱেশ দেখালোঁ। ইতিমধ্যে সমূহীয়া যি প্ৰেয়াৰ, সেই প্ৰেয়াৰ শেষ হৈছে আৰু সকলোৱে এনেদৰে গীৰ্জাঘৰৰ ভিতৰত যি কেৰল, সেই কেৰল চলি আছে আৰু যীশুৰ বন্দনাৰ সকলোৱে মুখৰিত হৈ পৰিছে আৰু ভগৱান যীশুৰ যি বন্দনা বৰ্তমান গীৰ্জাঘৰৰ ভিতৰত অব্যাহত আছে।